গুৰু শংকৰ জ্ঞান বিকাশ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহকচোন এটি সাধাৰণ প্ৰাণী, বিচিত্ৰময় জগতখনত এটি সাধাৰণ প্ৰাণী অলপ লক্ষ্য কৰোঁ। এই সাধাৰণ প্ৰাণীটোত আমি কেনেকৈ মোহিত হৈ যাওঁ, কেনেকৈ আমি বিচিত্ৰময় জগতত এই প্ৰাণীতে আমি যিদৰে মোহিত হৈ যাওঁ, এই সংসাৰখনত আমি ঠিক তেনেদৰে আমি মোহিত হৈ ঈশ্বৰক পাহৰি পেলাওঁ। আহকচোন আমি বিভিন্ন ঠেঙেৰে পৰিপূৰ্ণ সকলোৰে বাৰীৰ ঢাপে, সকলোৰে বাৰীত বা সকলোৰে ঘৰত ওলাই থকা এই সাধাৰণ প্ৰাণীবিধ আজি তাৰ অলপ চাওঁ। কিমান ধুনীয়া সৌন্দৰ্য এই ৰূপ বৰ্ণনাৰে এই প্ৰাণীবিধ এটাক চাওঁ। আহক কৃষ্ণ। रेलगाड़ी ठक 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 रेलगाड़ी या विचित्र जगतर विचित्र जीव কি রূপ ধরায় পৃথিবীত ভগবানের জীব কর্মফলের জীব জীবন বিচিত্ৰ জগত কি কালাৰ কি মিহি তাৰ পিঠিত যেন পলিচে মাৰি থৈছে। ইমান সুন্দৰ পিঠি জিলিকনি, কিমান বিচিত্ৰ, কিমান সুন্দৰ তাৰ ৰূপ, কিমান হাজাৰ হাজাৰ ঠেং, ভাবিলে আচলতে বিচিত্ৰ জগতত বিচিত্ৰ ৰূপ, ভগৱন্তৰ লীলা কম নহয়। একেটা বস্তুৰেই প্ৰজাতি ৰূপেৰে আকৌ বেলেগ বেলেগ, যেনেকৈ মানুহৰো ঠিক তেনেকুৱা প্ৰজাতি প্ৰজাতি ৰূপ আছে। এই জীৱনৰ প্ৰজাতি এইটো এটা প্ৰজাতি কেনেৰুৱাৰ, আমাৰ এইফালে কেনেৰুৱা বুলি কয়। সৰু ল'ৰা ছোৱালীক ৰেলগাড়ী বুলিও তেওঁলোকক চিনাকি কৰোৱা হয়। ৰেলগাড়ী কি সুন্দৰ, কি গতি, যিটো ৰূপ চেহেৰা, ভাবিলে আচৰিত। যি ৰং আমি কাগজে কলমে এই ছবি আঁকিনো সেই ৰং বহাব নোৱাৰি। যি সুন্দৰ ৰং বিচিত্ৰ জগতত ঈশ্বৰে নিৰ্মাণ কৰিছে, ভাবিলে আচৰিত লাগে। কিন্তু এনেকুৱাৰ পৰা সদায় সাৱধান থাকিব লাগে। ৰাতি হোৱাৰ সময়ত কেনেবাকৈ যেন কাণত নোসোমায়, কাণত সোমালে এই জীৱই মানুহৰ বাবে বৰ হানিকাৰক হ'ব পাৰে। ই পিছফালে ঘূৰি ওলাব নাজানে, গতিকে উলিয়াবলৈ গ'লে কাণত যদি কেনেবাকৈ সোমায় সি পাক মাৰি ধৰিব, সি ওলাই নাহে। বহুতো ভৰিৰে ঠেঙেৰে নিৰ্মিত জীৱ, আচৰিত। আন এটা কেনেৰুৱা, ভাবিলে আচৰিত লাগে। ইমান সৰু সৰু ঠেং, তাৰ কি ধুনীয়া তাৰ গঠন। বিচিত্ৰ জগতত সঁচাকৈ ভাবিবলগীয়া কথা। আকৌ তাৰ পিঠিত সৰু 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 সৰুকৈ পিঠিৰ ওপৰত ফুট দিয়া যেনো দেখা পাওঁ। কিমান ধুনীয়া যদি চাওঁ। চব জীৱন সংগ্ৰামৰ বাবে ভৰি দুখনৰ মাজত আৰু পিঠিখনৰ মাজত যিটো সম্পৰ্ক, তাত সুন্দৰ জিলিকনি। কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ জিলিকনি আহেৰে ভৰা মায়া প্ৰভু হৈ আছে। তোমাৰ আচৰিত, তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ মায়া, কিনো তোমাৰ মায়া প্ৰভু, হাইবেৰী কিনো তোমাৰ খেলা। আৰু লোকেল বুলি কোৱা হয় ঠিক তেনেদৰে গৰু গাই ভিতৰত জাৰ্চি আৰু লোকেল, দেশী আৰু লোকেল, ঠিক তেনেদৰে এই প্ৰজাতিৰ ভিতৰতো সেই পাৰ্থক্য। ই এটা সৰু একেটা প্ৰজাতি, কিন্তু ইয়াৰ বৰণ, ইয়াৰ চেহেৰা বেলেগ আগতকৈ। ইমান সুন্দৰ
নিমজ পিঠি ইমান ধুনীয়াকৈ তেল ঘঁহি থোৱাৰ দৰে নিৰ্মিত কৰিছে। আচৰিত লাগে, ভগৱন্তৰ কি লীলা মহিমা, ভগৱন্তৰ কি যে মহিমা, আচৰিত নহয়নে? কি বিচিত্ৰ।